ধৰচোন ধৰ 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 হাতী ওলাই বহুত মানে জীৱ জন্তু ওলাই মনত কিবা যদি আছে তেতিয়া আপুনি ফিটা বান্ধিলে দেওপানীলৈ যাবলৈ ওলাইছোঁ এয়া মোৰ লগত আছে লগৰ কেইজন আছে ভাইটিয়ে হয় আজি মানুহ চানুহ নাই একদম খালী চাব পাৰে আপোনালোকে এই দলঙৰ দেওপানী দলং ভাল লাগিছেনে দেওপানী থান কিন্তু এ চক কিমান ডেঞ্জাৰ হাবি এইখিনিত হাবি চক আমি ঘৰত অলপ ৰখি দিছোঁ আমাৰ লগৰকেইটা আছে ঐ ধৰচোন ধৰ ৰাতিপুৱা ভয় লাগিছে মোক এই হাতটোকে ভাল বাপৰে হাবি এইটো চাব পাৰে ইমান ডাঙৰ হাবি আহিব ইয়াত হাবি বহুত ডাঙৰ আছে আপোনালোকে নাম্বৰ হাবি শুনিছে নহয় নাম্বৰ হাবি লাগি আছে ইয়াত হাতী ওলাই বহুত মানে জীৱ জন্তু ওলাই থাকে মাজে মাজে গম পাইছে আপোনালোকে আহিলে আপোনালোকে ইয়াত পিকনিক প্লেচ আছে আপোনালোকক দেখুৱাই আছোঁ অলপ পিছত আমি ভালকৈ পূজাটো কৰি ল'ম আমি ভৰি হাতবোৰ ধুই লওঁ এতিয়া তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ একেবাৰে মানুহ কম চাওক আপোনালোকে একেবাৰে মানুহ কম এয়া চাকি নাই একদম ৰাতিপুৱা আহিছোঁ আমি 6টা বজাতে আহিলোঁ ৰাতিপুৱা মন্দিৰ আপুনি আগফালটো দেখিব পাৰে ভিতৰতো দেখুৱাব নোৱাৰে ভিতৰটো মানে এলাও নাই দেখুৱাবলৈ এইবোৰ চাব পাৰে গোটেই ইয়াত ফিটা বান্ধে নিজৰ মনৰ কল্পনা কৰি যি মন যায় মানে মনত ফিটা বান্ধিলে আপুনি ছাকচেছ হ'ব তাৰপিছত আপোনালোকক দেখুৱাম এইবোৰ টিলিঙা টিলিঙা মন্দিৰৰ লিখীয়া এইটো ঘৰত আপোনাৰ প্ৰসাদ বনোৱা হয় আৰু ইয়াত বলি দিয়া হয় ছাগলী তাৰপিছত এইটো মেইন মন্দিৰটো হয় আমাৰ শিৱ মন্দিৰ এয়া কৃষ্ণ মই পূজা কৰি লওঁ তাৰপিছত আপোনালোকক দেখুৱাম কি দেখাব পাৰোঁ চাই লওক জ্বলাই হৈ গ'ল এতিয়া আমি ফিটা বান্ধিম
ফিটা বান্ধিবলৈ আহিছে। এই দুটা ফিটা লৈছোঁ। নিজৰ মনৰ কল্পনা আৰু কি কি আছে মনৰ ভিতৰত ভগৱানে যাতে আমাৰ আশীৰ্বাদ দিয়াৰ পৰা লৈ লওক। আৰু এতিয়া আমি ফিটা বান্ধিলে নিয়ম এটা আছে, 3 পাক ঘূৰি পেলাইহে ফিটা বান্ধিব লাগে। কি ভাবিবা নিজে? ইয়াত নাৰিকল ফটা হয়। ফিটা কি ধুনীয়া লাগিছে। ফিটাই গোটেই গছজোপাত ফিটাই চাৰিওফালে ফিটাই আজি অলপ বেয়া লাগিছে কাৰণ মানুহ কম, অলপ পিছত হ'ব মানুহ। দিয়াটোৱে ভাল। লকডাউনৰ পৰা যে চলাইছোঁ, লকডাউনৰ পৰা চলাই আছোঁ, বদলি নকৰিলোঁ আৰু। দাদাজনে কৈছে লকডাউনৰ পৰা চলাই আছে এনেকুৱা চিষ্টেমবোৰ, ভালেই কৈছে একচুৱেলি। একবাৰতে মানে ইউজ কৰি পেলাব লাগে আৰু বছ মজা কেনেকুৱা আমি খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এইটো আপোনালোকৰ পিকনিক প্লেচ হয়, এইটো পিকনিক প্লেচ। এইটো চাওক, ইয়াত গোটেই মানুহে পিকনিক, ইয়াতে গাড়ী লৈ আহিছে। সেয়া গাড়ী এখন, আৰু এইফালে 3-4খন গাড়ী আহিছে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো আজিলৈকে বাই।